Hello everyone, আজিৰ ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোত নেশনেল পাৰ্কৰ ওপৰত 30টা কোৱেশ্চন লৈ আনিছো, যেটো আগন্তুক আহিবলগীয়া DLED পেড এক্সামৰ বাবে বিশেষকৈ উপযোগী হ'ব, কাৰণ নেশনেল পাৰ্কৰ পৰাও বহুতো কোৱেশ্চন আহে। গতিকে 30টা কোৱেশ্চন লৈ আনিছো আপোনালোকৰ বাবে। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনালো। আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট নেশনেল পাৰ্ক অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানটো কোনটো? এ নম্বৰ অপশ্যনটো দিয়া আছে কাজিৰঙা, বি জিম কৰবেট, আৰু চি মানস নেশনেল পাৰ্ক, আৰু গিৰ নেশনেল পাৰ্ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিম কৰবেট নেশনেল পাৰ্ক। সেইটো হৈছে ভাৰতৰ প্ৰথম যিটো নেশনেল পাৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 2 দিয়া আছে কাজিৰঙা নেশনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত সুধিছে? সিংহ, লায়ন, টাইগাৰ, ওৱান হৰ্ন ৰাইন'চিৰাছ, এলিফেণ্ট। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চি ওৱান হৰ্ন ৰাইনো, এশিঙীয়া গড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নম্বৰ 3 দিয়া আছে ইন হুইচ ষ্টেট ইজ মানস নেশনেল পাৰ্ক ইজ লোকেটেড? মানস ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত সুধিছে? অসম, বিহাৰ, ওড়িশা, কেৰেলা। গতিকে অবভিয়াছলি অসমেই হ'ব, মানস নেশনেল পাৰ্কটো আমাৰ অসমতে আছে। কুৱেশ্যন নম্বৰ 4 গিৰ নেশনেল পাৰ্ক ইজ ফেমাছ ফৰ? গিৰ যিটো ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত সুধিছে? অপশ্যনত দিয়া আছে ৰাইনো, এছিয়েটিক লায়ন, টাইগাৰ, ডিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এছিয়েটিক লায়ন। এছিয়েটিক লায়নৰ বাবে গিৰ যিটো ৰাষ্ট্ৰীয় উদ্যানটো বিখ্যাত। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে হুইচ ইজ ৱৰ্ল্ড অনলি ফ্লটিং নেশনেল পাৰ্ক? পৃথিৱীৰ একমাত্ৰ ভাহি থকা মানে ফ্লোট, পানীৰ ওপৰত উপঙি থকা যিটো ৰাষ্ট্ৰীয় উদ্যানখনৰ নামটো কি? অপশ্যনত দিয়া আছে কাজিৰঙা, মানস, কেইবুল লামডো, নামেৰি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেইবুল লামজো যিটো নেশনেল পাৰ্ক, সেইটোৱে হৈছে যিটো পৃথিৱীৰ ভিতৰত বাঢ়ি থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে নামেৰি নেশনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? নামেৰি যিটো ৰাষ্ট্ৰীয় উদ্যানটো ক'ত অৱস্থিত সুধিছে? অবভিয়াছলি আছামেই হ'ব, আমাৰ অসমতে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে ওৰাং নেশনেল পাৰ্ক ইজ ন'ন এজ? ওৰাং ৰাষ্ট্ৰীয় উদ্যানক আন কি নামেৰে জনা যায়? অপশ্যনত দিয়া আছে মিনি কাজিৰঙা, টাইগাৰলেণ্ড, লায়ন পাৰ্ক, বাৰ্ড পাৰ্ক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিনি কাজিৰঙা। যিটো ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইয়াক মিনি কাজিৰঙা বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে সুন্দৰবন নেশনেল পাৰ্ক ইজ লোকেটেড ইন? সুন্দৰবন যিটো ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত সুধিছে? অপশ্যনত দিয়া আছে আছাম, ৱেষ্ট বেংগল, গুজৰাট, ওড়িশা। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৱেষ্ট বেংগল, যিটো পশ্চিমবংগত সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে মানস নেশনেল পাৰ্ক ইজ লোকেটেড অলছ' এ ৰিজাৰ্ভ? যিটো মানস ৰাষ্ট্ৰীয় উদ্যান সেইটো কি কি জীৱ জন্তু সংৰক্ষণ কৰে সুধিছে? অপশ্যনত দিয়া আছে টাইগাৰ ৰিজাৰ্ভ, এলিফেণ্ট ৰিজাৰ্ভ, বায়'স্ফিয়াৰ ৰিজাৰ্ভ। অল অফ দ্য এবভ অপশ্যন নম্বৰ ডি দিয়া আছে। গতিকে এই গোটেইকেইটা ৰিজাৰ্ভ মানস নেশনেল পাৰ্কত আছে। টাইগাৰ ৰিজাৰ্ভো আছে, এলিফেণ্ট ৰিজাৰ্ভ আছে, বায়'স্ফিয়াৰ ৰিজাৰ্ভো আছে। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে হাউ মেনি নেশনেল পাৰ্ক আৰ দেয়াৰ ইন আছাম এট প্ৰেজেণ্ট? বৰ্তমান সময়লৈ অসমত কিমানটা ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে? অপশ্যনত দিয়া আছে 5টা, 6টা, 7টা আৰু 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা 8টা আছে। কুৱেশ্যন নম্বৰ 11ত দিয়া আছে হুইচ নেশনেল পাৰ্ক ইজ ফেমাছ ফৰ গল্ডেন লেংগুৰ? গল্ডেন লেংগুৰৰ বাবে কোনটো ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত সুধিছে? ইয়াৰ অপশ্যনকেইটা কাজিৰঙা, মানস, গিৰ, সুন্দৰবন। গল্ডেন লেংগুৰৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন নম্বৰ 12 কাজিৰঙা নেশনেল পাৰ্ক ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট চিন্স? এইটো কাজিৰঙাক ইউনেস্কোৰ পৰা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিলে কোন চনত ঘোষণা কৰিছিলে সুধিছে? অপশ্যনত দিয়া আছে 1985, 1990, 1995, 2000। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1985। 1985ত কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইউনেস্কোৱে ডিক্লেয়াৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 13 হুইচ নেশনেল পাৰ্ক ইজ ফেমাছ ফৰ ৰয়েল বেংগল টাইগাৰ? ৰয়েল বেংগল টাইগাৰ কোন ৰাষ্ট্ৰীয় উদ্যানত বিখ্যাত? ইয়াত অপশ্যনকেইটা আছে গিৰ, সুন্দৰবন, ওৰাং, নামেৰি। গতিকে
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুন্দৰবন যিটো নেশ্যনেল পাৰ্ক সেইটো ৰয়েল বেংগল টাইগাৰৰ বাবে বিখ্যাত যিটো ৱেষ্ট বেংগলত আছে Question number 14 Hemis National Park is located in which union territory Hemis National Park তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত লাডাখ মানে কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেমিছ ৰাষ্ট্ৰীয় উদ্যানটো কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত হেতুহে খুৰিছে ইয়াত লাডাখ দিল্লী জম্মু এণ্ড কাশ্মীৰ চণ্ডীগড় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাডাখ হেমিছ যিটো নেশ্যনেল পাৰ্ক হেতু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত Question number 15 Wildlife Protect Act was passed in Wildlife Protection Act কিমান চনত প্ৰণয়ন কৰা হৈছিল Wildlife যিটো Protection Act টো কিমান চনত প্ৰণয়ন কৰা হৈছিল হেতু সুধিছে ইয়াৰ অপচন কিটা আছে 1965 1972 1986 1992 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1972 1972 Wildlife Protection Act টো পাছ কৰা হৈছিল Question number 16 Which national park is famous for snow leopard কোন ৰাষ্ট্ৰীয় উদ্যান টুকাৰ চিতাৰ বাবে বিখ্যাত হৈছে অপচন কিটা আছে কাজিৰঙা হেমিছ গিৰ মানস গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেমিছ নেশ্যনেল পাৰ্ক হৈছে স্নো লেপাৰ্ডৰ বাবে বিখ্যাত এটা ৰাষ্ট্ৰীয় উদ্যান Question number 17 Which national park is located in Rajasthan and famous for tiger তলৰ কোনটো নেশ্যনেল পাৰ্ক ৰাজস্থানত আছে আৰু এইটো যিটো ৰাষ্ট্ৰীয় উদ্যান হেতু টাইগাৰৰ বাবে ফেমাস ৰন্থম্বৰ গিৰ কানহা বান্দিপুৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰন্থম্বৰটো ৰাজস্থানত আছে আৰু এইটো যিটো ৰাষ্ট্ৰীয় উদ্যান হেতু বাঘৰ বাবে বিখ্যাত 18 Question number 18 ত দিয়া আছে কানহা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট যেটো কানহা নেশ্যনেল পাৰ্ক হেতু কোৱেশ্চন জেনাৰেলি আহিয়ে থাকে গতিকে বহুত ইম্পৰ্টেন্ট হয় এটো কানহা যেটো নেশ্যনেল পাৰ্ক হেতু কোনটো ৰাজ্যত অৱস্থিত হৈছে অপচন কিটা দিয়া আছে মধ্যপ্ৰদেশ আসাম গুজৰাট কেৰালা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশত কানহা ৰাষ্ট্ৰীয় উদ্যানটো অৱস্থিত Question number 19 Bandipur National Park is located in which state Bandipur যেটো ৰাষ্ট্ৰীয় উদ্যান হেতু কোনটো ষ্টেটত অৱস্থিত হৈছে অপচন এ দিয়া আছে কৰ্ণাটক বি দিয়া আছে আসাম বিহাৰ ওড়িশা বাদিপুৰ যেটো নেশ্যনেল পাৰ্ক বান্দিপুৰ হেতু কৰ্ণাটকত অৱস্থিত Question number 20 দিয়া আছে পেৰিয়াৰ নেশ্যনেল পাৰ্ক is located in which state পেৰিয়াৰ যেটো ৰাষ্ট্ৰীয় উদ্যান কোনটো ৰাজ্যত অৱস্থিত হৈছে অপচন কেতে দিয়া আছে কেৰালা আসাম পাঞ্জাব ৰাজস্থান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰালাতে পেৰিয়াৰ যেটো নেশ্যনেল পাৰ্কটো লোকেটেড Question number 21 ত দিয়া আছে which national park is known as Project Tiger's first reserve Project Tigerৰ প্ৰথম সংৰক্ষিত এলেকা কোনটো আছিল প্ৰথম যেটো টাইগাৰ ৰিজাৰ্ভ হেতু কোড ইমপ্লিমেন্ট কৰা আছিল হেতু সুধিছে অপচন এ দিয়া আছে জিম কৰবেট বি কাজিৰঙা সি গিৰ এণ্ড ডি সুন্দৰবন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিম কৰবেট যেটো নেশ্যনেল পাৰ্কতে ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ প্ৰজেক্টটো ইমপ্লিমেন্ট কৰা হৈছিল Question number 22 দিয়া আছে which wildlife sanctuary in Assam is famous for golden langur অসমৰ কোনটো অভয়াৰণ্যত বিখ্যাত হেতু সুধিছে পবিতৰা চক্ৰশিলা সোনাইৰূপা এণ্ড বৰনদী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চক্ৰশিলা যেটো অভয়াৰণ্য হেতু গোল্ডেন লাংগুৰৰ বাবে এটা বিখ্যাত অভয়াৰণ্য হয় 23 দিয়া আছে পবিতৰা ওয়াইল্ডলাইফ স্যাংচুয়ারি ইজ ফেমাস ফর পবিতৰা যেটো অভয়াৰণ্য কিহৰ বাবে বিখ্যাত হৈছে ফাৰ্স্ট অপচন লায়ন এলিফেন্ট ওয়ান হৰ্ন ৰাইনোসেৰাছ ডিৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ওয়ান হৰ্ন ৰাইনো পবিতৰা যেটো ওয়াইল্ডলাইফ স্যাংচুয়ারি হেতু অবভিয়াসলি ওয়ান হৰ্ন ৰাইনোৰ কাৰণে পপুলাৰ হয় Question number 24 which national park is known as for highest density of one horn rhino ইয়াত দিয়া আছে এশিঙীয়া ঘৰৰ যেটো ঘনত্ব কোট বেছি কোনটো অভয়াৰণ্যত বা নেশ্যনেল পাৰ্কত বেছি হেতু সুধিছে অপচন এ দিয়া আছে পবিতৰা ওয়াইল্ডলাইফ স্যাংচুয়ারি বি দিয়া আছে মানস নেশ্যনেল পাৰ্ক সি দিয়া আছে নামেৰি নেশ্যনেল পাৰ্ক এণ্ড ডি দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক অবভিয়াসলি ইয়াৰ আনসাৰটো হ'ব পবিতৰা ওয়াইল্ডলাইফ স্যাংচুয়ারিতে যেটো
ওৱান হৰ্ন ৰাইনৰ যিটো ডেঞ্চিটিটো বেছি আছে আৰু যিটো পবিতৰা ৱাইল্ড লাইফ চেংচুৰীটো ওৱান হৰ্ন ৰাইনৰ বাবেও পপুলাৰ আছে 25 নম্বৰ কুৱেশ্যনত দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ডিব্ৰু-চৈখোৱা যিটো ৰাষ্ট্ৰীয় উদ্যান আছে সেইটো কিহৰ বাবে ফেমাছ সেইটো সুধিছে অপশ্যন কেইটা দিয়া আছে ৱাইল্ড হৰ্চ এণ্ড লায়ন কেমেল এণ্ড য়াক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাইল্ড হৰ্চ যিটো বনৰীয়া ঘোঁৰাৰ কাৰণে ডিব্ৰু-চৈখোৱা যিটো ৰাষ্ট্ৰীয় উদ্যানটো বিখ্যাত Question number 26 Roimona National Park is located in which district of Assam অসমৰ কোনটো জিলাত ৰয়মনা নেশ্যনেল পাৰ্ক অৱস্থিত সেইটো সুধিছে অপশ্যনত দিয়া আছে কোকৰাঝাৰ যোৰহাট ডিব্ৰুগড় শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে ৰয়মনা নেশ্যনেল পাৰ্কটো আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ ন'ন এজ দিহিং পাটকাই যিটো ৰাষ্ট্ৰীয় উদ্যানক আন কি নামেৰে জনা যায় সেইটো সুধিছে অপশ্যন এ দিয়া আছে এমাজন অফ দ্য ইষ্ট গ্ৰীণ ডেজাৰ্ট টাইগাৰ ভেলী ৰাইনোলেণ্ড গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দিহিং পাটকাই নেশ্যনেল পাৰ্কক এমাজন অফ দ্য ইষ্ট হিচাপে জনা যায় Question number 28 Which national park is a UNESCO World Heritage Site in Assam অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তলৰ কোন কেইটা নেশ্যনেল পাৰ্কক অন্তৰ্ভুক্ত কৰা হৈছে সেইটো সুধিছে অপশ্যন এ দিয়া আছে কাজিৰঙা বি দিয়া আছে মানস চি দিয়া আছে বোথ এ এণ্ড বি এণ্ড ডি নামেৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বোথ এ এণ্ড বি কাজিৰঙা আৰু যিটো মানস নেশ্যনেল পাৰ্কক ইউনেস্কোৰ তৰফৰ পৰা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ৰাষ্ট্ৰীয় অন্তৰ্ভুক্ত কৰা হৈছে Question number 29 Which animal is the state animal of Assam অসমৰ ৰাজ্যিক জন্তু কোনটো সেইটো সুধিছে অপশ্যন এ দিয়া আছে টাইগাৰ ওৱান হৰ্ন ৰাইনো এছিয়ান এলিফেণ্ট ৱাটাৰ বাফেলো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যিটো বনৰীয়া মহ সেইটোৱে হৈছে অসমৰ ৰাজ্যিক জন্তু ৱাটাৰ বাফেলো অপশ্যন ডিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ Question number 30 আজিৰ যিটো সেশনৰ লাষ্ট কুৱেশ্যনটো Which bird is the state bird of Assam অসমৰ ৰাজ্যিক চৰাই কোনটো সেইটো সুধিছে অপশ্যন কেইটা দিয়া আছে পিকক হোৱাইট উইং উড ডাক হৰ্নবিল ইগল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হোৱাইট উইং উড ডাক যিটো আমি দেওহা বুলি কওঁ সেইটোৱে হৈছে আমাৰ অসমৰ ৰাজ্যিক চৰাই গতিকে আজিৰ ক্লাছটো এয়া আছিল আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ বাই বাই